रायजोफोर UPPL हानजानि गेदेर खहा फैगौ एप्रिल दानाव जानो गोनां जितु आसाम बिधानसभा बिसायख'थि बे आसाम बिधानसभा बिसायख'थि एबा MLA बिसायख'थिया खाथि सफैनायखौ लानानै UPPL हानजानि दैदेनगिरिफोरा गावसोरनि थाखानाय UPPL हानजाखौ नागारनानै BPF हानजायाव फैनो थाखाय सावरायगासिनो दङ होननानै मोनथि मोननाय जादों। थिग बेबायदिनो UPPL नि दैदेनगिरिफोरा फोथायनानै फिथाइ सामथाइ जाहोनानै गाइखेर लोंहोनानै गावसोरनि दैदेनगिरि हिसाबै खालामनानै लाहैनाय मानावगेदा खाम्फा बरगयारी बिथाङा दिनै UPPL हानजाखौ नागारनानै फिन BPF हानजायाव जयनिं जाफैफिनबाय। मानावगेदा खाम्फा बरगयारी बिथाङा दिनै UPPL हानजाखौ नागारनानै BPF हानजायाव जयनिं जाफैखांनायनि उनाव खौरां बिजोङाव गोबां बाथ्रा फोरमायदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला मानावगेदा खाम्फा बरगयारी आरो BTCनि चिफ मानावगेदा हाग्रामा महिलारि बिथांमोननिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। रायजोफोर भिडिअखौ जोबजासिम नायनानै लाग्रो, बिनि उनाव नोंथांमोननि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय। বিৰোধী দলপতি আছিল আজি আপুনি মানে বিৰোধী দলৰ দলপতি আছিল আজি হঠাতে BPF যোগদান কৰিব লাগে। BTC আমি গঠন কৰিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি BTC গঠন কৰিছোঁ আৰু সেই BTCখন কেনেকৈ চলাই লৈ যাব লাগে, BTC অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী প্ৰত্যেক মানুহসকলক কেনেকৈ একতা কৰিব পাৰে এই উদ্দেশ্য লৈ পেলাই BPF দল গঠন কৰি গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে পৰিচালনা কৰাৰ এটা পৰিকল্পনা লৈ পেলাই আমিও গঠন কৰিছোঁ BPF। আমাৰ মাজত অলপ মনোমালিন্য হৈ পেলাই এক বছৰমান মই BPF দলৰ পৰা আঁতৰাই UPPL দলৰ থাকি পেলাই মই কাম কৰিলোঁ। কিন্তু এইখিনি সময়ৰ ভিতৰতে মই উপলব্ধি কৰিব পাৰিছোঁ যে BPF এৰি বেলেগৰ লগত যদি কাম কৰে তেতিয়াহ'লে BTC গঠনৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যৰ পৰা আঁতৰাই যোৱা হ'ব। পৰিষদীয় নিৰ্বাচনৰ সময়ত কিন্তু আপুনিয়ে কৈছিলে যে BPFৰ কোনো অস্তিত্ব নাই বুলি। BPFৰ অস্তিত্ব নাই এই কথাটোতো কোনে ক'ব পাৰে? মইতো মোৰ মুখৰ পৰা তেনেকুৱা কথা কোৱা ব্যক্তিয়ে নহয়। অস্তিত্ব নাই নহয়। BPF দলে এই BTCৰ শ্ৰেষ্ঠ আঞ্চলিক ৰাজনৈতিক দল। এই দলৰ দ্বাৰাই 2003 চনৰ পৰা আৰম্ভ কৰি ৰাজনৈতিকভাৱে আমি বিভিন্ন জাতি গোষ্ঠীৰ মাজত যিটো ভুল বুজাবুজি আছিল এই ভুল বুজাবুজি আঁতৰাই পেলাই আমি সবকে একত্ৰিত কৰি আহিছোঁ। এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিছোঁ। একো নথকা সেই অঞ্চলত ৰাস্তা, দলং, স্কুল, কলেজ, অফিচেছ এই চিষ্টেম এডমিনিষ্ট্ৰেটিভ চিষ্টেম আমি ইয়াত লাগু কৰিছোঁ। গতিকে মোৰ ভাষাত আজিৰ দিনত মই সেইটোকে ক'ব বিচাৰোঁ যে BPF দলে শ্ৰেষ্ঠ আঞ্চলিক ৰাজনৈতিক দল, যাৰ দ্বাৰা BTC অঞ্চলত অকল উন্নয়নমূলক কাম নহয়, অকল মানে একতাৰ কথা নহয়, ইয়াত পূৰ্ণাংগ বিভিন্ন জাতি গোষ্ঠীৰ আশা আকাংক্ষা ইয়াতে আমি সমাধান কৰিব পাৰিম। দুখ বেদনা এই দলৰ দ্বাৰাই আমি বুজিব পাৰিছোঁ আৰু বুজিব পাৰিম আৰু যি সমস্যা আছে সমাধান কৰি লোৱাৰ ব্যৱস্থা এই দলৰ দ্বাৰাই হয়। চন্দন ব্ৰহ্মৰ আহ্বানত আপুনি BPFত যোগদান কৰিছিল। চন্দন ব্ৰহ্মকে আকৌ আপোনাৰ নিচিনাকৈ উভতি হোৱাৰ সম্ভাৱনা আছে নেকি? সকলো BTC ভাল পোৱা ব্যক্তি, BTC মানে নিৰ্মাণদাতা ষ্টেক হোল্ডাৰ্ছ যিসকলে BTC শান্তি বিচাৰে, একতা বিচাৰে আৰু উন্নয়ন বিচাৰে, চবেই যি কি দলত নাথাকক, যি কি ধৰ্মীয় মানুহ নহওক, যি কি জাতিৰ মানুহ নহওক, গ্ৰেজুৱেলি সকলোৱে BPF দলত যোগদান কৰিব। সংবাদ মাধ্যমত চৰ্চিত হৈছে দলত যোগদান কৰাৰ পিছত BPFে আপোনাক ডেপুটি চিফ আসন দিব। কিমান দূৰ আশাবাদী আপুনি? এই কথা মোৰ
কথা নহয় এইটো BPF দলৰ কথা বা BTC চৰকাৰৰ কথা হ'ব এইবোৰ আলোচনা হোৱা নাই বা আপুনি সুধিলে মই ক'ব নোৱাৰিম সৰি গলাটো ঠিক নহয় থেংক ইউ আজি আমাৰ চিৰাং জিলা BPF হিচাপে দিছপুৰ চলো যাত্ৰা এই যাত্ৰাটো আমি BPF দল হিচাপে আমি খুব চিৰাং জিলা হিচাপে ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ যেহেতু আজি এই দিছপুৰ চলো যাত্ৰাত আমাৰ UPPL দলৰ বিৰোধী দলৰ নেতা খাম্পা বৰগয়াৰী আমাৰ দলত যোগদান কৰিছে আৰু UPPL দল সৃষ্টিকাৰী সেক্ৰেটাৰী হিচাপে দায়িত্ব লৈ পেলাই বহুত বছৰ কাম কৰি অহা মাউতি ব্ৰহ্ম হাজোৱাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে আৰু সেই UPPL দল সৃষ্টিকাৰী ইয়দৰ প্ৰেছিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰি পেলাই বহুত বছৰ কাম কৰি অহা ডক্টৰ সংগ্ৰাম বসুমতাৰী ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলত সোমাইছে আৰু এনেকৈ বহুত ডিষ্ট্ৰিক্ট পৰ্যায়ৰ ব্লক পৰ্যায়ৰ নেতা কৰ্মীসকলে আজি ইয়াত 500তকৈ বেছি যোগদান কৰি আছে অলপ পিছতে অৰ্থাৎ চিৰাং জিলা হিচাপে BPF দলে আগত যেনেকৈ আছিল ইয়াতকৈ আৰু ডাবল গুণ ষ্ট্ৰং হ'বলৈ আজিৰ দিনত সক্ষম হৈছে আৰু চিৰাং জিলা হিচাপে আমাৰ BPF দলৰ যিটো দিছপুৰ চলো যাত্ৰা সেইটো খুব পজিটিভ আৰু ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ চন্দন আহে নাহে মই ক'ব নোৱাৰোঁ কিন্তু চন্দনটো অলৰেডি কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেছিডেণ্ট হৈ আছে কালচাৰ ডিপাৰ্টমেণ্টৰ প্ৰেছিডেণ্ট হৈ আছে চন্দন এনে নাহিব লাগে সেইটো প্ৰেছিডেণ্ট আহিলেতো আমি ল'ম কিয় নল'ম চবকে লৈ আছে চবকেও ল'ম আহি পেলাই কাম কৰক একেলগে কাম কৰিম আমি সব মিলি পেলাই UPPLৰ স্থিতি কি হ'ব বিধানসভা নিৰ্বাচনত UPPLৰ স্থিতি কি হ'ব নহ'ব মই কোৱাটো উচিত নহয় UPPLৰ যিসকল আজিৰ দিনত নেতা হৈ আছে ইহঁতে জানিব UPPLৰ দলৰ স্থিতি কি হ'ব নহ'ব মই একো নক'ম UPPLৰ দলৰ নেতাসকলে এইটো ক'ব জানিব ইহঁতৰ স্থিতি কি আছে নাই মুঠতে মই একো নক'ম আৰু আমাৰ কথাটো হ'ল BTC অঞ্চলত 15টা এছেম্বলি সিট আছে 15টা এছেম্বলি সিটটো আমি NDA হিচাপে আমি পঠাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব বিজেপিক এৰি দিয়াৰ কাৰণে তামোলপুৰত এটা বিদ্ৰোহ হৈছে নাই এইফালে বিজেপি নাই এনেকুৱা বিজেপিক এৰি দিছে দিয়া নাই এনেকুৱা কথা চলি আছে কিন্তু ফাইনেল পৰ্যায়ত আহিব পৰা নাই অহা নাই আপোনালোকে বিশ্বাস কৰক মোৰ মুখেদি যেতিয়া নেকি ওলাব তেতিয়া এইটো ফাইনেল আমি কৈছোঁ NDA হিচাপে 15টা সিটত 15টাও জিকাই দিয়াটো BPF দলৰ দায়িত্ব কংগ্ৰেছৰ অৱস্থা বা UPPLৰ অৱস্থা কি হ'ব নহ'ব মই একো ক'ব নাযাওঁ ইহঁতে নিজে জানে কি হ'ব থেংক ইউ ছাৰ